हेलो ভিউয়ার্স আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ গোট ফাৰ্ম আৰু মোৰ ফেসবুক পেজ ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ পৰা। আপোনালোকে এয়া দেখিছে এই প্ৰডাক্টৰ নাম হ'ল মাল্টিপ্লেক্স কোম্পানীৰ এলবোৰ, অৰ্থাৎ ইয়াত আছে 20% বৰণ মিনিমাম, মানে হেতু মানে যেটো আমি সুহাগা বুলি কওঁ হেতু হ'ল সুহাগা। তাৰমানে মূল কথাটো হ'ল এই সুহাগা আজিকালি বিভিন্ন শাক পাচলিত বহুত দৰকাৰী বস্তু হয়, এইটো বহুত দৰকাৰী উপাদান হয়। এই সুহাগাৰ গুৰুত্বপূৰ্ণ কাম আছে। ইয়াক আৰু এটা ফৰ্মত মাটিৰ তলত দিয়া যায়, যেতিয়া প্ৰথম হাল বাব তেতিয়া দিব পাৰি, কিন্তু সেই সময়ত বহুতে নিদিয়ে, গতিকে এইটো কিন্তু পাছত দিয়া দৰকাৰী। এইটোৰ বহু ক্ষেত্ৰত বহু কাম আছে, বহু মানে প্ৰত্যেকবিধ আজিকালি শাক পাচলি এনেকৈ ধান জলকীয়া এইবিলাক সকলো ক্ষেত্ৰত জৰুৰী। আপোনালোকে যিটো ছবিত দেখিছে, ইয়াত ছবি দেখা গৈছে বহু ধৰণৰ শাক পাচলিত দেখা গৈছে যে আচলতে এই সকলোবিধ শাক পাচলি বা ধান জলকীয়া ফুলকবি বন্ধাকবি সকলো ক্ষেত্ৰতে কিন্তু এই সুহাগাটো দিব লগা হয় বা বৰণটো দিব লগা হয়। এই মাটিৰ তলত দিলে ভাল, কিন্তু মাটিৰ তলত যিসকলে নিদিয়ে বা নিদিলে তেওঁলোকে কি কৰিব পাৰে, এইটো ওপৰত স্প্ৰে কৰি দিব পাৰে। আৰু এই সুহাগাৰ মেইন কামটো আচলতে কি, মই এই স্পেচিয়েলি এই সুহাগাটো যেটো বৰ্তমান যেটো সৰিয়হৰ মানে বতৰ আৰু সৰিয়হত কেনেকৈ দিব লাগে আচলতে, আৰু সৰিয়হত এই সুহাগা কম হ'লে কি মানে লক্ষণ দেখা যায়। আচলতে সৰিয়হত যদি সুহাগা নাথাকে বা বৰণ যদি নাথাকে, বৰণৰ অভাৱত কি কৰে, সেইটো দানা অকণমান সৰু হয় বা কেতিয়াবা বেকা হ'ব, তাত অকণমান গাঁত হ'ব। আপোনালোকে গম পাইছেনে কথাটো? সৰিয়হৰ দানাটো অকণমান সৰু হ'ব, নহ'লে অকণমান চেপ্টা হ'ব, তাৰ ওজন কম হ'ব, আৰু নহ'লে কি হ'ব যে তাত অকণমান গাঁতৰ নিচিনা হ'ব, তাৰমানে টেমুনাৰ নিচিনা হ'ব, যে সৰিয়হৰ যিটো গুটিত তেনেকুৱা টেমুনা দেখা যাব। আপোনালোকে গম পালে যে সৰিয়হত কিন্তু এই যিটো সুহাগা বা বৰাক্স বৰণ সেইটো কিন্তু দিয়া যথেষ্ট দৰকাৰী। আৰু এইটো এটা দিয়াৰ নিয়ম আছে, যে এইটো দিয়াৰ নিয়ম হ'ল অকণমান কুহুমীয়া গৰম পানীত যদি আপোনালোকে এইটো কি কৰে মানে দিয়ে, তেতিয়া কিন্তু ইয়াৰ যিটো সোনকালে গলি যায়, ভালকৈ গলি যায়। গতিকে যিটো 16 কেজিৰ টেংকি আছে, সেই টেংকিত মোটামুটি এটা আপুনি 20 গ্ৰাম 25 গ্ৰাম বা 30 গ্ৰামও দিব পাৰে, 20-25 গ্ৰামকৈ দিলে হ'ল। এইটো 100 গ্ৰামৰ পেকেট, এইটোত আপোনালোকে আৰামছে 3-4 টেংকিমান দিব পাৰে। 4 টেংকি হ'লে প্ৰায় 1.5 বিঘাত আপোনালোকে আৰামছে দিব পাৰিব। গতিকে সৰিয়হ কেৱল সৰিয়হত নহয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন শাক পাচলিত সেইটো দিব লাগে। গতিকে আজিলৈ এইখিনি শেষ কৰিলোঁ। পৰৱৰ্তী সময়ত নিশ্চয় ভালকৈ আপোনালোকে ভাল ভিডিঅ' পাব। সকলোকে ধন্যবাদ ৰাখি আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ।